지역의 헛되다워래 খাতুৰঙি সপোনৰ আছে। হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে। আৰু আজি বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আজি হৈছে দৰং জিলাৰ দেৱানন্দ সত্ৰত আজি মথনি, আৰু গৈ আছোঁ এতিয়া আমি মথনি চাব। আমাক হয়তো থিয়েটাৰো চাম, তো ভিডিঅ'টো সকলোকে চাই থাকক। আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অকণ। আৰু গাইজ ইয়াতে আছে ৰাজমুকুট থিয়েটাৰ, আৰু এতিয়া আমি মথনিত যাম। মথনিৰ পৰা আহি উঠি থিয়েটাৰ চাম, ছেকেণ্ড শ্ব'। আৰু গাইজ এই ৰাস্তাটোৰে গৈ থাকিলে আমি পাম এই মেইন মথনি খোলা। আৰু গাইজ মথনিখনত ইমান মানুহ যে থিয়া হ'বলৈকে জেগা নাচাওঁ, কিমান মানুহ। আৰু গাইজ ইয়াতে অকণমান দেৰিকৈ দধি মথন আৰু তাৰ পাছত খুলীয়া ভাওনা হ'ব। আৰু গাইজ ইয়াতে বনাইছে এইটো চেলফি পইণ্ট, আৰু চব কিমান মানুহ চেলফি উঠিবলগীয়া। আৰু এইটো এইফালে বনাইছে শিৱ আৰু পাৰ্বতী। আৰু গাইজ ইয়াতে মোক যুগৰ পৰা খুৱাব আনিছিল। আৰু ভাই তোৰ নাম কি আছিল? জুমন। অ'কে, এইবাৰ খুৱাব মোক। আৰু গাইজ লটাৰীৰ টিকট কাটিম বুলি ভাবিছিলোঁ, কিন্তু আজিলৈকে লটাৰীখিনি 10 টকাতে পোৱা নাই। আৰু এইফালে পালচাৰ স্কুটি পাম, চব বাদ দিছোঁ, সেইকাৰণে নাকাটো। আৰু গাইজ মথনি ইনকে চালোঁ, কেওফালে বহুত মানুহ থাক বানৰি। আৰু এতিয়া যাম এই থিয়েটাৰ চাবা। আৰু গাইজ ইয়াতে আমাৰ অংকুৰ, বহুত দিনৰ মূৰত মই ভিডিঅ' বনাইছোঁ, তই মোৰ ভিডিঅ' বনাইছা বহুত দিনৰ মূৰত। আৰু ইয়াত গোটেইকেইটা আহিছে, নয়ন, জুমন, এই গোটেইকেইটা আছে। আৰু এতিয়া কি থিয়েটাৰ চাবি নেকি? ফ্ৰীতে সোমাব পালি চাম, নদী নাচাওঁ। এতিয়া ফ্ৰীতে সোমাব চেষ্টা কৰি আছোঁ। আমাৰ আছে চেলিব্ৰিটি মানুহ। আম্বানী মেৰে আৰু গাইজ আমাক বিয়াঞ্চি টিকেট লৈ গোটেইকেইটাৰ কাৰণে ছেকেণ্ড শ্ব' হ'ব না? চব দেখাম মই, এই দেখাব গাইজ। আৰু ই মোক এতিয়া আনি দিলে বাৰু, ইয়াতে থিয়েটাৰ চলি আছে। আৰু এতিয়া ৰাজমুকুট থিয়েটাৰৰ ব্ৰহ্মচাৰী নাটক চাবৰ কাৰণে আহি গ'লোঁ। আৰু ছেকেণ্ড শ্ব'ৰ এতিয়া মানুহবিলাক আহিছে। আৰু ফাৰ্ষ্ট শ্ব'ত যেনেকৈ মানুহ ফুল, ছেকেণ্ড শ্ব'টো চাওঁ, এখনো চকী খালী নাই, ফুল, গোটেই ফুল মানুহ। আৰু নাটকখন চাই খুবেই ভাল লাগিছে। উৎপল দা, যোগেশ দা সকলোৰে এক্টিংবিলাক চাই বহুত ধুনীয়া লাগিছে। একশ্যন সকলোবিলাক ভাল লাগিছে। আৰু আপোনালোকক গোটেই দেখুৱাই থাকিব নোৱাৰোঁ, অকণমান গানৰ কিছুমান ক্লিপ দেখাই দিছোঁ, চাওক। আৰু গাইজ এতিয়া থিয়েটাৰ শেষ হ'ল, আৰু খুবেই ধুনীয়া লাগিল নাটকখন চাই, আৰু বহুত ধুনীয়া এক্টিং। আৰু গাইজ এতিয়া যোগেশ দাক লগ পাইছোঁ। কি খবৰ আপোনাৰ? নমস্কাৰ, বহুত ভাল খবৰ। আৰু বহুত ভাল লাগিল আপোনাৰ এক্টিং চাই। আৰু আপোনাৰ এক্টিংবিলাক বহুত ভাল লাগে, আপোনাৰ ভইচটো মোৰ বেছি ভাল লাগে। থেংক ইউ ছ' মাছ। আৰু
ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এওঁ নাটক চালে আজি আমাৰ ব্ৰহ্মচাৰী ৰাজমুখ থিয়েটাৰ জনপ্ৰিয় নাটক প্ৰতিষ্ঠিত ৰাজেশ দেৱৰ পৰিচালিত ব্ৰহ্মচাৰী তাতে অভিনয় চালে ভাল পোৱা বুলি কৈছে, ভাল লাগিছে আৰু আপোনালোকো আহিব। আমাৰ কেনেকুৱা লাগে মজা হৈছে, সকলোৱে এক্টিং কেনেকুৱা মজা হৈছে, মজা হৈছে না ভাল লাগিছে বহুত ভাল লাগিছে। আৰু গাইছ ৰাতি এতিয়া 1টামান বাজিছে আৰু এতিয়াও মানুহ চাওঁ এইফালে চাওঁ ভৰ্তি হৈ আছে মানুহ আৰু এতিয়া আহিছোঁ চেল্ফি পইণ্টত দেখা পাইছোঁ, এতিয়াহে চেল্ফি পইণ্ট দেখা পাইছোঁ আৰু মানে ইমান মানুহ আহিছে যে দেখাই পোৱা নাছিল আৰু ইয়াকতো দেখা পাইছে কিজানি আপোনালোকে এতিয়া মই ফটো দিম আৰু ৰাতি 1টা বাজাতো মানুহ এতিয়ালৈকে কমা নাই আৰু ইয়াত হৈ আছে বৰ্তমান খুলীয়া ভাৱৰীয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাওঁ। Now go